দোস্ত আজি হকাংগই হাতটা খাইলে তাৰ পেটটো আপোনালোকে নিশ্চয় চাব হেল্ল' দোস্ত আজি আকৌ মই মৃগাংকৰ ইউটিউব চেনেল যোৱা নতুন এটা ভিডিঅ' বহুত দিনৰ মূৰত বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া পিছে 7:30 ৰাতিপুৱা উঠোঁতে অলপ সোনকালে উঠিলোঁ কিন্তু ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া এফালে যাম ক'লৈ যাম কি কথা চাই থাকক আজি মানে হৈ গ'ল 6 তাৰিখ আৰু আজি জন্মাষ্টমী লগতে আমাৰ দাদা বাৰ্থডেও জন্মাষ্টমীৰ দিনাখনেই পৰি গ'ল আৰু আমাৰ মাহঁতে মানে দাদা প্ৰত্যেক বছৰে ভাদ মাহত যিহেতু জন্ম সেইবাবে মইনাপুৰীয়া নামঘৰ আৰু ঢেকীয়াখোৱা নামঘৰত এভাগ শৰাই আগবঢ়ায় আৰু চাকি দিয়ে তেনেদৰে এতিয়া মইনাপুৰীয়া নামঘৰৰ ইয়াৰ সন্মুখতে গাড়ী পাৰ্ক কৰিলোঁ মানে দাদাই কৰিলে তাৰপাছতে এতিয়া মায়ে বস্তু কিনি দিছে কিনি মেলি ইপিনে শৰাই বস্তু আগবঢ়াবলৈ গ'ল মা আমি এইকণতে ৰৈ আছোঁ তাৰপাছত এতিয়া আমি যিহেতু ৰাতিপুৱা আহিলোঁ ৰাতিপুৱা ইমান ভিৰ নাই মইনাপুৰীয়া নামঘৰত এতিয়া লাহে লাহে ভিৰ হ'ব আৰু দাদাহঁতে ইয়াত এতিয়া চাকি দিবলৈ ধৰিছে মায়ে দাদাই মই ওচৰতে ৰৈ চাই আছোঁ আৰু এতিয়া আহিলোঁ ঢেকীয়াখোৱা নামঘৰৰ এয়া গেট আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে এনজয় কৰক ইয়াত নতুনকৈ এইবাৰ নিৰ্মাণ কৰিছে এই গেটখন এতিয়া ইয়াত মায়ে শৰাই বস্তু আৰু চাকি কিনিছে কিনি মেলি এইপিনে শৰাই বস্তু আগবঢ়ালে এতিয়া আহিলোঁ আমি চাকি বন্তি জ্বলোৱা ঠাইলৈ মানে গৈ আছোঁ এইকণতে এই ছাইডত যিকণ আপোনালোকে টাইলছ দেখিছে ইয়াত মানে কেতিয়াবা তেল পৰি থাকে এদিন মই ইয়াত পৰি পৰিছিলোঁ মানে 2 বছৰ 3 বছৰমানৰ আগত এতিয়া মোৰ আঁঠু ঘিলা ভাগি যাওঁ হৈ গৈছিলে পুৰা এইটো মনত পেলাই মোৰ এতিয়া অলপ ভয় লাগে দাদাহঁতে চাকি জ্বলালে এতিয়া নামঘৰীয়া বাহিৰৰ গেটখন এবাৰ মই দেখুৱাই দিছোঁ আপোনালোকক এতিয়া নামঘৰৰ পৰা আহি মানে এইপিনে সোমালোঁ পুৰি খাবলৈ এইপিনে বাৰ্থডে বয় কিবা এটা কৈ দিয়া বাৰ্থডে বয় কৈ দিয়া হেল্ল' বুলি কৈ দিয়া এয়া বাৰ্থডে বয় ঘৰ নামঘৰত চাকি তাকি দিলোঁ মেলিলোঁ মানে তাৰপিছতে গ'লোঁ প্ৰথমতে মইনাপুৰীয়া নামঘৰ তাৰপিছতে গ'লোঁ ঢেকীয়াখোৱা নামঘৰ মানে দাদাৰ প্ৰত্যেক বছৰে নামঘৰত মানে শৰাই দিয়াগৈ হয় সেইবাবে এইবাৰো গ'লোঁ তাৰপিছত এইবাৰ মানে আমাৰ মানে কেছটো অলপ বেলেগ হ'ল এনেই মানে আমাৰ ঘৰত ভাগৱত পাঠ হয় এইবাৰ মানে কি হ'ল আমাৰ গাঁৱৰে বংশৰে মানে আমাৰ বংশ নহয় ঠিক বেলেগৰ কিন্তু কি হ'ল মানে কথাটো আমাৰ গাঁৱৰ যিজন চবতকৈ বয়সস্থ লোক আছিল মানে তেওঁ ঢুকালে তাৰপাছতে সেই একেইটা বংশৰে মানে আৰু এজন মানুহ এগৰাকী আছিলে তেওঁ ঢুকালে পেৰেলাইজ হৈ আছিলে মানে সেয়া ঢুকালে তাৰপিছত এতিয়া আমাৰ বংশৰ যদি চাবলৈ যায় মানে মানুহ নাই এনেকৈনো কি নাম পাতিব এই 4-5 ঘৰ আছে মানে আমাৰ খুৰা খুৰী বৰ্তাহঁত ভাবিলোঁ আজি ৰাতিলে মানে আজি তাতে জন্মাষ্টমীও আৰু যিহেতু বেছি তেনেকৈ সৰুকৈ আৰু এনেই বাৰ্থডে তেনেকুৱাই আৰু চাই থাকক শুনি হ'লেও কিনো হয় যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি পিনি মই মৃগাংকৰ চেনেলটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ঠিক আছে চাই থাকক এইপিনে আমাৰ বাৰ্থডে বয় এইপিনে মুখা চুখা ধুই লৈ গৰমত বহুত গৰম এইপিনে আমাৰ মায়ে বনাই আছে খানা মই ভিডিঅ' দিছোঁ বহুত দিন মোক মাহঁতে কয় দিবলৈ কিন্তু মই আমনি লাগে খানা বনাইছো তুমি গৰমত থাকিব পৰা নাই ৰাতিয়ে ৰুটি বনাইছো খাই লওঁ দেই খাই লওঁ ঠিক আছে ভিডিঅ'টো চাই থাকিব 2 hours later গৰমে একদম মাথা খাই দিছে কৈছোঁ নহয় মানে গৰমটো এনেকুৱা গৰম পৰিছে নহয় মানে কি কৈছোঁ আৰু মানে গৰমেই আৰু এই 4-5 দিন ধৰি এনেকুৱা একেৰাহে লেতেৰা গৰম পেলাইছে নহয় মানে পকায়ে চকায়ে বাগৰিহে ফুৰিছোঁ আৰু ফেনেও কাম দিয়া নাই কৈছোঁ নহয় এইপিনে পূৰা গৰম মানে বৰ কি ক'ম আৰু মানে লেতেৰা গৰম মাৰিছে এইপিনে ঘামিহে তত পাইছোঁ ঘাম মাৰি এইফালে মানে আজি কি বাৰ্থডে কি হেৰি মানে খঙে উঠিছেগৈ এতিয়া লাষ্টত গৈ এতিয়া অলপ ৰ'দটো গৈছেগৈ বতাহ চতাহ মাৰিছে বতাহ মানে অলপ পিটিককৈ এইপিনে বাৰ্থডে বহিটো মোবাইল চাইছে তাৰপাছতে এইপিনে এইবোৰ বুন্দেল এইবোৰ তিয়াবলৈ এতিয়া যা-যোগাৰ হৈছে আৰু খানা কি হয় নাজানো তাৰপাছতে এইপিনে এইবোৰ বস্তু আনিলে 1 মিনিট দেখুৱাই আছোঁ ৱেইট কৰক মানে এইবোৰ কিবা আলু পিঁয়াজ কিবা কিবিবোৰ আনিলে এইবোৰ ডিছগিলা চেনি থোৱা আছে ইয়াৰ পাছতে যদি চাওঁ এইপিনে মায়ে মানে হেৰি কৰিবলৈ লৈছে এতিয়া বুন্দেলবোৰ তিয়াবলৈ ধৰিছে এতিয়া সেই গৰমখনত চাই থাকক আৰু মই অকণমান একদম একেবাৰে হয় বাৰু সেইটো
কিন্তু হেৰি মানে এতিয়া মই কি কৰিম মানে এইপিনে এই ৰুমটো দেখিলেতো মোক খঙে উঠে গোটেই ৰ'দ একদম গোটেইখন পৰি আছে এতিয়া মানে কি কৰিম ধুনীয়াকৈ এতিয়া 4টা বাজিব হৈছে 4টা বজাৰ পিছত ধুনীয়াকৈ ভালকৈ গাটো ধুম তাৰপৰা ধুইহে ভালকৈ আকৌ ভিডিঅ'টো কৰিম আৰু চাই থাকক একবাৰ ৰ'দেই ৰ'দ গোটেইখন ফিল কৰক আৰু এতিয়া হ'ল মানে সন্ধিয়া সময় এতিয়া ধুনীয়াকৈ বতৰটো ঠাণ্ডা হৈ গৈছে পুৰা গৰমৰ পৰা এইফালে আমাৰ আহি গ'ল আলহী এইপিনে বা আহি গ'ল হাই হেল্ল' কৈ দে ৰাজ কৈছে নকয় এইপিনে এইটো টম আছে ইয়াত হেল্ল' টম এইপিনে বাৰ্থডে বয় তাৰপিছতে এইপিনে দেখিবলৈ পাইছে খাই আছোঁ মানে মিঠাই আৰু ভুজিয়া ৰাতি তাৰপিছত খানা চানাবোৰ দেখুৱাম মানুহ আহিব এইপিনে বাপুজি তাৰপিছত চাই থাকক আৰু ভিডিঅ'টো ধুনীয়াকৈ এইটো চাদা দে মা চাদা অলপ বনাই দিওঁ তই বনা চাদাটো ভাল হ'ব লাগিব দেই চাদাটো অঁ বঢ়িয়া বনাইছে বঢ়িয়া হ'লনে হ'লনে বাৰু হ'ল চাগে দেই বাহ চাদামেন এতিয়া মানে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ এইপিনে মোৰ ওচৰত চাই বিখ্যাত মানুহ এজন তুমি দেখুৱাই দে মুখখন দেখুৱা এইপিনে আছে মানে মইনা দত্ত শংকৰ দত্ত এতিয়া মানে কি হ'ল কথাটো মানে এইপিনে মইনা আছে এইপিনে আমাৰ খুৰী ল'ৰাটো আছে হাই হেল্ল' কিবা এটা কৈ দে আছে তাৰপিছতে এতিয়া দেখুৱাইছোঁ ব'লক অলপমান মানে মানুহ গোট খাইছে আৰু এতিয়া এইফালে ইয়াত অলপ মিহিকে গান বজাই থোৱা আছে তাৰপিছতে এইপিনে যদি দেখি চাবলৈ পায় এইপিনে খানা বনাই আছে এইপিনে দেখিবলৈ পাইছে মানে যা যোগাৰ চলি আছে আটা চাটা এইপিনে আছে এইপিনে খানা কুটি মেলি থলে ইয়াত বতাহৰে কি বনি আছে এইটো বুট দালি বনি আছে এইটো বুট দালি ফেন লাগি আছে গৰম পুৰা আমাৰ আছে গাঁৱৰ এইপিনে পুৰা ধুনীয়াকৈ আয়োজন হৈ আছে চববোৰ আৰু দেখুৱাইছোঁ এইফালে ঐ টম হেল্ল' এইপিনে হাই কৈ দে হাই বুলি কৈ দে হেল্ল' ছাবস্ক্ৰাইব কৰি দিব ক লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অ'কে বাই বাই অঁ এইপিনে মানে যা যোগাৰ সেয়া দেখিলে আপোনালোকে এতিয়া আৰু মানে ওচৰৰ আছে খুৰীহঁত আহিবলৈ তাৰপিছতে আৰু চাহ তাহ খালোঁ এতিয়া আৰু দুই এজন মোৰ লগৰো আহিবলৈ আছে মানে সেয়াও চাহ তাহ খাব এইপিনে মই ইয়াতে সোমাই আছোঁ এইটো ৰুমে এতিয়া বৰ্তমান ঠাণ্ডা এইটো আৰু অথনি যে দুপৰীয়া গৈছিলোঁ ড্ৰয়িং ৰুমটো চবতকৈ গৰম বুলি সেইটো ৰুমে এতিয়া চবতকৈ ঠাণ্ডা হৈ গ'ল গধূলিলে এইপিনৰ দুটা ৰুম এতিয়া যিটো দুটা ৰুম দিনত গৰম হয় সেইকেইটা ৰুম ৰাতি ঠাণ্ডা হয় এতিয়া ঠাণ্ডা হৈ গ'ল এতিয়া মই বহুত সময় ধৰি ইয়াতে পৰি থাকিম হেল্ল' হাই বুলি কৈ দে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰি বেল প্ৰেছ কৰি দিব একদম গৰমত এতিয়া মানে ঘামি গোটেইখন গোটেই ঘাম হৈ গৈছে এতিয়া অলপমান দেখুৱাইছোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ ছুটি কৰিম এইফালে আমাৰ আছে মানে বৰমা হাই কৰি দিয়ক বৰমা আছে বৰমাই দিনো ভিডিঅ' নোলায় আজি তোক অথনিয়ে দেখিলে দেখোন এইগৰাকী মাতাশ্ৰী এইপিনে চাহ তাহ বনাই আছে এইপিনে বতাহ কিমান কি যোগাৰ আছে বতাহ কি বনিছে এতিয়া বুট দাইল হৈ গ'ল এইফালে পনীৰ ধুনীয়াকৈ কাটি মেলি থোৱা আছে জেগাই এইপিনে কেৰাহী আৰু তলত জুই দি দিলে এতিয়া ধুনীয়াকৈ বনাব কি হ'ল এই কেলে লাগে ইয়াৰ কিন্তু চেপেনা এডাল লাগে ল এতিয়া মানে মোৰ বহি আমনি লাগিছে এটা মিঠাই ল'লোঁ তাৰপৰা মই ইয়াৰ লগতে টাইম পাছ কৰি আছোঁ
বুজি পাই বাই লগা কি কৈছে হেল্ল' গাইছ এতিয়া আমাৰ ঘৰলৈ আহি গ'লে মানে ঋতুস্মি এইপিনে আহি গ'ল আমাৰ গেং এইপিনে আছে ৰোহিত এইপিনে আছে শশাংক এইপিনে আছে মানস তাৰপিছত এতিয়া আমি মানে খোৱা বোৱা হৈ গ'ল খাই থাকোঁতে এইটো শশাংক ইয়াক দেখিয়ে থাকে চবে আমি যেতিয়া খাই আছিলোঁ তেতিয়া মানে ভিডিঅ' কৰিবলৈ নহ'ল কাৰণ মানে মোবাইলটো মোৰ ওচৰত নাছিল আৰু ইটো মোবাইল চুইচ অফ হৈ থাকিলে সেইটো কাৰণে এতিয়া কৈ দিয়া খানাটো খাই কেনেকুৱা লাগিলে মজা লাগিলে ন তোমালোকৰ কেনেকুৱা লাগিলে হেল্ল' How are you? Hello. এইপিনে আমাৰ শিৱ মাছে ঘৰ যাবলৈ ওলাইছে এইপিনে আছে ডাঙৰ ডাঙৰ এইপিনে চুমদা আছে এইপিনে এই চাকৰি পৰা আহিছে ছুটি লৈ মই চাকৰি পৰা ছুটি লৈ চাকৰি পৰা ছুটি পাইছে এইপিনে ছুটি লৈ আহিছে তাৰপিছত আমি আমাৰ খানাটো মানে হৈ গ'ল খানাটো দেখুৱাই আছোঁ তাৰপিছতে এইপিনে ল'ৰা যাবলৈ ওলাইছে ঘৰলৈ ই অথনি আহিছে বাই বাই এইপিনে এতিয়া ইয়াত খোৱা বোৱা এতিয়া আৰম্ভ কৰিছে মহিলাসকলে খাবলৈ আমাৰ খাই মেলি হৈ গ'ল এতিয়া এইবোৰ মানে যোনে দি আছিলে তেওঁলোকে খাবলৈ দিছে এইপিনে পুৰি চুৰি দি আছে এইপিনে ইয়াত পনীৰ আছে পুৰি আছে ঠিক এনেদৰে আজি দিনটো উদযাপন কৰা হ'ল মানে আৰু কি কি হয় নাজানো আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ এইপিনে আগপিনে আৰু কোনো নাই এইপিনে দাদা যাবলৈ ওলাইছে ঘৰলৈ দাদা এতিয়া যাবগৈ এয়া জেঠাই আহিছে আমাৰ ঘৰলৈ ক'লে বাই বাই এইপিনে ল'ৰাও গ'ল তেনেকে মোৰ এতিয়া এটাই বেয়া লাগিছে যে শুনক দোস্ত আজি শশাংকই 7টা খাইলে তাৰ পেটটো আপোনালোকে নিশ্চয় চাব পাৰে ব'লো এইটো পেট কোনটো পেট এতিয়া আজিলৈ ভিডিঅ'টো সামৰণি মাৰি দিওঁ আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু বাৰ্থডে এনেদৰে পালন কৰা হ'ল যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ঠিক আছে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই